হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পোলাও ৰেচিপি লৈ আহিছোঁ। চিম্পুল পোলাও কেনেকৈ বনাওঁ চাওঁ আহকচোন। এয়া জহা চাউল তিয়াই পানী টুকি থৈছোঁ অলপ দেৰি পানীখিনি শুই যাবৰ কাৰণে। এয়া বনাবৰ কাৰণে বাদাম, কাজু বাদাম লৈছোঁ, খিচমিচ, তেজপাত, চেনি এচামুচ আৰু লং, ইলাচি, জলকীয়া আৰু ঘিউ। এতিয়া কুকাৰটো পাতি দিছোঁ গেছত। এতিয়া মই এইখিনি ফ্লেমটো কমাই লৈছোঁ। এতিয়া কুকাৰত মই ঘিউ দিছোঁ, ঘিউখিনি গৰম হ'ল। এতিয়া মই ইয়াত তেজপাত, খিচমিচ, কাজু বাদাম এইখিনি গোটেইখিনি ঢালি দিছোঁ। ঢালি অকণমান ভাজি ল'লে হ'ল। 1 মিনিটমান ভাজি ল'ব। এতিয়া চাউলখিনি দি দিলোঁ। চাউলখিনি অকণমান টাইম ভাজি তাত পানী দিম। অলপ টাইম ভাজি ইয়াত এতিয়া অলপ পানী ঢালি দিম। পানী বেছিকৈ নিদিব, চাউলকেইটা ডুব যোৱা সমানকৈ দিলেই হ'ল, কাৰণ চাউলখিনি তিয়াই থোৱা থাকে ন। ইমানটো জোখৰ ৰাখিলেই হ'ল পানীটো, আৰু বেছিকৈ দিবলৈ দৰকাৰ নাই, হৈ যাব ইমানটো জোখতে। এতিয়া মই কুকাৰৰ সাপৰখন মাৰি কুকাৰটো এটা চিটি দিয়াই দিম হাই ফ্লেমত। আমাৰ পোলাও ৰেডি হৈ গ'ল, দেখিছেনে কিমান ধুনীয়াকৈ সিজি গ'ল। মই এতিয়া পৰিৱেশন কৰিবৰ কাৰণে ধুনীয়াকৈ সজাই দিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ। বাই বাই।